হেল্ল' এভৰিৱান, ৱেলকাম বেক টু হেল্ডি লিভিং হেল্ডি কুকিং। আজি মই আপোনালোকৰ কাৰণে এটা এনেকুৱা ৰেচিপি লৈ আহিছোঁ যিটো নাম শুনাৰ লগে লগে আমাৰ অসমীয়া মানুহবোৰৰ একেবাৰে মুখৰ পানী পৰে। হয়, মই বনাবলৈ লৈছোঁ লাই শাকৰ সৈতে হাঁহৰ মাংস, কিন্তু এই ৰেচিপিটো আজি মই অকণমান বেলেগ ধৰণে বনাব চেষ্টা কৰিছোঁ। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে মই লৈ লৈছোঁ প্ৰায় 200 গ্ৰামমান হাঁহৰ মাংসখিনি অকণমান সৰু সৰুকৈ কুটি থোৱা আছে। আৰু ইয়াত মই এতিয়া দি দিছোঁ হালধি, জিৰা গুড়ি, অকণমান মোৰ ডাক কাৰী মছলা, আৰু লগতে দিম সোৱাদ অনুসৰি নিমখ আৰু 2 চামুচ মিঠাতেল। মিঠাতেল দি মাখিলে কি হয়, ভালকৈ গোটেই মছলাখিনি মাংসৰ গাত লাগি ধৰে, আৰু সেইকাৰণেই মই মিঠাতেলটো দিয়েই মাখি ভাল পাওঁ। আমাৰ আগতে আইতাহঁতেও তেনেধৰণেই অলপ গাঁৱত আগতে মাংস এনেকৈ মাখি পেলাই বনাইছিল। চ' আমাৰ এই মাংসখিনি এতিয়া লাহে লাহে এনেকৈ ধৰণে মই মিক্স কৰিছোঁ। আচলতে এইখিনি কালি ফ্ৰিজত থোৱাৰ কাৰণে অকণমান মাজে মাজে আইচ ক্ৰিষ্টেল বান্ধি আছে, কাৰণ কালিয়ে অনা মাংস হয়। অলপমান খাই বাকীখিনি থৈ দিছিলোঁ, আৰু তাকে ভাবিলোঁ আজি বেলেগ এটা ৰেচিপি অকণমান এক্সপেৰিমেণ্ট কৰি চাওঁ। তো মাংসখিনি এতিয়া মাখা হৈ গৈছে, আৰু এতিয়া এখন কেৰাহীত মই মিঠাতেল অলপ দি লৈছোঁ, আৰু তাতে দি দিছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজখিনি মই প্ৰথমতে ভাজি ল'ম। আৰু ভাজি যেতিয়া পিঁয়াজৰ ৰংটো অকণমান চেঞ্জ হ'ব, অৰ্থাৎ পিঁয়াজখিনি অকণমান যেতিয়া ভালকৈ ভাজ খাব, তেতিয়াই মই ইয়াতে মাংসখিনিও দি দিম। আৰু এতিয়া মোৰ কাম হ'ব ভালকৈ ভাজা, কাৰণ হাঁহৰ মাংস ভালকৈ নেভাজিলে জানেই আপোনালোকে যে ইয়াৰ পৰা বৰ বেয়া ধৰণৰ এটা গোন্ধ ওলাব ধৰে আগতে যদি আমি পানী মিক্স কৰি দিওঁ। তো মাংসখিনি মই এনেধৰণে ভাল ধৰণে ভাজি থাকিম। এতিয়া দেখিছে ইয়াৰ ৰংটো লাহে লাহে চেঞ্জ হ'বলৈ আৰম্ভ কৰিছে, আৰু অলপ ভাজিব লাগিব ইয়াক। এনেকৈ ভাজি পেলাই আধা যেতিয়া ভাজা হ'ব, লাহে লাহে যেতিয়া মাংসখিনিৰ পৰা তেল বিৰিঙিব আৰম্ভ কৰিব, তেতিয়া ইয়াতে মই দি দিম খুন্দি থোৱা আদা নহৰু অলপ। প্ৰায় 2 চামুচমান আদা নহৰু আছে ইয়াত। আৰু আদা নহৰুখিনি দি এতিয়া ভালকৈ আকৌ পুনৰ মই ভাজি থাকিম। এতিয়া লাহেকৈ ফ্লেমটো কমাই মই এনেকৈ ধৰণেই ঢাকন নিদিয়াকৈ মাংসখিনি ভাজি থাকিম। এতিয়া গেছটো কমাই এনেধৰণেই মাংসখিনি থৈ মই এটা সেউজীয়া ৰঙৰ পেষ্ট বনাই লওঁ। তাৰ কাৰণে মই লৈ লৈছোঁ লাই শাক। এনেকুৱা ডাঙৰ ঠাৰি লগা যিটো লাই শাক হয়, সেই লাইটো লৈছোঁ, আৰু ইয়াৰ পাতখিনি মুচৰি পেলাই মই আঁতৰাই লৈছোঁ, আৰু এনেকুৱা ডাঙৰ ঠাৰিখিনি এনেকৈ থৈ দিম। আৰু বাকী যিখিনি পাত হয়, গোটেই পাতখিনি আৰু সৰু সৰু যিমানখিনি ঠাৰি আছে সেউজীয়া ৰঙৰ, সেই গোটেইখিনি মই এটা মিক্সিত বাতিত আগতে ভৰাই ল'ম, আৰু তাৰপিছতে ইয়াৰ এটা মই পেষ্ট বনাম। এয়া দেখিছে মই গোটেই লাই পাতখিনি ছিঙি পেলাই ইয়াক মিক্সি বাতিটোত ভৰাই ল'লোঁ, আৰু ঠাৰিখিনি বেলেগ কৰি থৈছোঁ। আৰু এতিয়া মই ইয়াতে এটা জলকীয়া দি এইখিনি ভালকৈ পিচি পেলাম। আৰু এয়া দেখিছে এটা ধুনীয়া ধৰণৰ পেষ্ট হৈ গৈছে। ইয়াক অলপ নিমখ দি পেলাই যদি আপুনি এনেও চাটনি হিচাপেও খাব পাৰে, কেতিয়াবা খাই চাবচোন। লাই চাটনি এনেকৈ খাই খুব ভাল লাগে। অকণমান নহৰু দি দিলেতো কথাই নাই। আৰু এতিয়া মই এনেধৰণে এই যিবিলাক লাই থুৰি আছে, যিবিলাক ঠাৰি হয় ডাঙৰ ডাঙৰ, সেই থুৰিখিনিক আমি ভাল ধৰণে এনেকৈ সৰু সৰু টুকুৰা কৰি ভাঙি ল'ম। বৰ কাটি পেলাই সৰু কৰি দিলেও লাই শাক খাই ভাল নালাগে। এনেকৈ ঠাৰিকেইডাল অকণমান চোবাব পাব লাগে, নহয় জানো? তো এতিয়া মই মাংসখিনি চাইছোঁ, মাংসখিনি প্ৰায় সিজোৱে হৈছে, আৰু মাংসখিনি তলত এনেধৰণে লাগিব আৰম্ভ কৰিছে। আৰু ইয়াতে মই এতিয়া দি দিম আলু কিছকল। আলু মই প্ৰায় 2টা আলু কাটি থৈ দিছোঁ, আৰু আলুখিনি মই এতিয়া এনেধৰণে মাংসৰ লগতে ভাজি থাকিম। অকণমান আলুখিনি ভাজ খাব দিম। আলুখিনি আধা সিজা হ'লেহে আমি ইয়াত বেলেগ বস্তু আৰু এড কৰিম। এয়া আমাৰ আলুখিনি লাহে লাহে সিজিব আৰম্ভ কৰিছে, আৰু এয়া মই বেলেগকৈ তেল ইউজ কৰা নাই। ইয়াতে হাঁহৰ মাংসৰ তেলতে আলুখিনি প্ৰায় ভাজ খাই গৈছে। আৰু এতিয়া মই ইয়াত দি দিম এই লাই থুৰিখিনি।
লাই থুৰিখিনি দি ভাল ধৰণে ভাজি দিম আৰু লাই থুৰিৰ পৰা যিখিনি পানী ওলাব সেই পানীখিনিতে প্ৰথমতে মাংসখিনি অকণমান সিজিব দিম। এতিয়া আমি লাহেকৈ ঢাকন দি পেলাই ভাজি থাকিম। লাই থুৰিখিনি দেখাৰ লগে লগে মোৰে মুখৰ পানী পৰিব ধৰিছে আৰু এয়া দেখিছে লাইখিনি লাহে লাহে পানী ওলাব আৰম্ভ কৰিছে আৰু এতিয়া আমি এইখিনি এনেধৰণেই লাহে লাহে সিজিব দিম আৰু ইয়াত অকণমান মই গৰম পানী মিক্স কৰি দিছোঁ আৰু পূৰা হাই ফ্লেমত দি ঢাকন লগাই পেলাই থৈ দিম। আপুনি ইচ্ছা কৰিলে কুকাৰতো কৰিব পাৰে, কুকাৰত কৰিলে অকণমান সোনকালে হ'ব আৰু এনেধৰণে মাজে মাজে মই লৰাই থাকিম। লাইখিনি এটা সেউজীয়া ৰং এতিয়াও আহি আছে আৰু এনেধৰণে ঢাকন দি পেলাই সিজাই মাংসখিনি মই প্ৰায় সিজিব দিম। এয়া দেখিছে আমাৰ মাংসখিনি লাহেকৈ সিজি উঠিছে, লাই থুৰিখিনিও ভাল ধৰণে সিজি গৈছে, আলুখিনিও সিজিলে। তথাপিও মাংসখিনি আৰু অকণমান সিজিব বাকী আছে। এনেধৰণে মই ঢাকন দি দি মাজে মাজে এনেকৈ লৰাই লৰাই মাংসখিনি সিজাই থাকিম আৰু সঁচাকৈ এই মাংসখিনি খাবলৈ খুবেই ভাল হৈছিলে যিদিনাখন মই লাই শাকৰ লগত বনাইছিলোঁ। এয়া দেখিছে এতিয়া পানীখিনি শুকাই ধুনীয়াকৈ লাই শাকৰ সৈতে মাংসখিনি মিলি গৈছে আৰু মাংসখিনিও প্ৰায় 80% 70% কুক হৈ গৈছে। এতিয়া ইয়াত আৰু অলপ মই পানী দি দিছোঁ কাৰণ আমাৰ অকণমান লাইখিনি অকণমান পনীয়াকৈ খাই ভাল পায় চবেই। আপুনি ইচ্ছা কৰিলে অৱশ্যে এই সময়তে পানীটো নিদিবও পাৰে। আৰু এতিয়া মই ইয়াতে দি দিম লাই থুৰিখিনি, যিখিনি পাতখিনি মই পেষ্ট বনাই থৈছিলোঁ আৰু ভালকৈ এনেকৈ দি লৰাই পূৰা ঢাকন মাৰি পেলাই ফুল ফ্লেমত থৈ দিম। আৰু লাই জেনেৰেলি বৰ বেছি সিজাবৰ দৰকাৰ নাই, আমি সাধাৰণতে বইল কৰিয়েই খাব পাৰোঁ লাই শাকটো। সেইকাৰণে মই অলপ পানীতে সিজাইছোঁ কাৰণ ইয়াৰ যাতে সেউজীয়া ৰংটো থাকি যায়। আৰু এয়া আমাৰ লাই থুৰিৰ সৈতে লাই শাকৰ সৈতে হাঁহৰ মাংস একদম ৰেডি হৈ গৈছে। আৰু ইয়াতে অকণমান মই লং ইলাচি ডালচেনি দি দিছোঁ। আপোনাৰ ওচৰত নাথাকিলে আপুনি অকণমান গৰম মছলাও দি দিব পাৰে। আৰু এতিয়া দি দিলোঁ অকণমান জালুক, বছ এনেকৈ লৰাই দিলোঁ। এটা কেঁচা জলকীয়াও মই আলি দিছিলোঁ কাৰণ মোৰ জ্বলাটো অকণমান কম লাগিছিল কাৰণে। আপুনিও ইচ্ছা কৰিলে এনেকুৱাও কৰিব পাৰে। আৰু এতিয়া আমাৰ এয়া মাংস ৰেডি হৈ গৈছে। এতিয়া মই আপোনাক পৰিৱেশন কৰি দেখাই দিছোঁ, ইমান ধুনীয়া হৈছে দেখিছে কালাৰটো। এইবাৰ বিহুত এনেধৰণে বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ইয়াক এটা লাইক কৰি দিব, মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে ছাইডত থকা বেল আইকনটোও প্ৰেছ কৰি দিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোক সকলোলৈ নৱবৰ্ষৰ শুভকামনা। জয় আই অসম।